বন্ধু-বান্ধৱীসকল মই লুইট ভূঞাই আপোনালোকক স্পকেন ইংলিছৰ অৰ্থাৎ ইংৰাজীৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ অহা বিষয়টো হৈছে শিকিবলৈ অহা বিষয়টো হৈছে বি ভাৰ্ব। বি ভাৰ্বক প্ৰেজেণ্ট টেন্সত এম ইজ আৰৰ ৰূপত পোৱা হয়। সেই এম ইজ আৰৰ ব্যৱহাৰ সম্পৰ্কে মই আজি আপোনালোকক ক'বলৈ বিচাৰিছোঁ। মূল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। আপোনালোকৰ মনত এনেকুৱা কনফিউজন হয় নেকি, সন্দেহ আহে নেকি যে সি ভাত খায় ইংৰাজীটো হৈছে হি ইট ৰাইচ, কিন্তু হি ইজ ইট ৰাইচ কিয় নহ'ল? এনেকুৱা ধৰণৰ কনফিউজন মনলৈ আহে নেকি? ঠিক তেনেদৰে সি ক্ৰিকেট খেলে বা তাই ক্ৰিকেট খেলে, চি প্লেজ ক্ৰিকেট, কিন্তু চি ইজ প্লে ক্ৰিকেট কিয় নহ'ল? এনেকুৱা ধৰণৰ সন্দেহ কনফিউজন মনলৈ আহে নেকি? মই ভাবিছোঁ বহুত মানুহৰ সেই কনফিউজনটো আহে। যিসকলে ইংৰাজী জানে মই সেইসকলৰ কাৰণে ভিডিঅ' বনোৱা নাই। মোৰ উদ্দেশ্য হৈছে যিসকলে ইংৰাজী নাজানে অৰ্থাৎ শিকিবলৈ বিচাৰে সেইসকলৰ বাবেহে এই ভিডিঅ'টো বনাইছোঁ। আৰু মই জানো বহুত মানুহৰ এই কনফিউজনটো হয় যে প্ৰেজেণ্ট টেন্স বুলিলে আমি য'তে ত'তে এম ইজ আৰ লগাই দিম নেকি? প্ৰেজেণ্ট টেন্সৰ পৃথিৱীৰ যিকোনো বাক্যত এম ইজ আৰ খাটে নে নাখাটে? এনেকুৱা ধৰণৰ কনচেপ্ট আছে। বহুত মানুহৰ সেইটো সমস্যা হয় যে প্ৰেজেণ্ট টেন্স বুলিলে য'তে ত'তে এম ইজ আৰ লগাই দিয়ে প্ৰেজেণ্ট টেন্সৰ বাক্য, কিন্তু পৃথিৱীৰ প্ৰতিটো বাক্যত এম ইজ আৰ নাহে। চ' কোনবিলাক বাক্যত এম ইজ আৰ ব্যৱহাৰ কৰা হয় মই আজি সেই কনফিউজনটো আপোনালোকৰ মনৰ পৰা নাইকিয়া কৰি দিম। কিন্তু শেষলৈকে ভিডিঅ'টো চাব লাগিব। কাটি যদি ভিডিঅ' চায় ভিডিঅ'বোৰ আপোনালোকৰ লাভ নহ'ব। কি পঢ়িছে বুলি যদি আপোনালোকে ভিডিঅ'টো আধাকৈ চায় তেতিয়া কেতিয়াও বুজি নাপাব। সেইকাৰণে আপোনালোকে কমপ্লিট ভিডিঅ'টো চাওক। এইটো এটা চাব গ'লে সৰু মেটাৰ, কিন্তু চাবলৈ গ'লে বহুত ডাঙৰ এটা ডাঙৰ বিষয় এইটো। বহুত মানুহৰ কনফিউজন হয়। ইংলিছ নজনাসকলৰ বাদে দিছোঁ, জনাসকলৰ এইটো কনফিউজন লাগে যে এম ইজ আৰ লগাই দিয়ে নেকি প্ৰেজেণ্ট টেন্সৰ প্ৰতিটো বাক্যত। সেই কনফিউজনটো আজি নাইকিয়া হৈ যাব। কোনবিলাক বাক্যত প্ৰেজেণ্ট টেন্সৰ কোনবিলাক বাক্যত এম ইজ আৰ আহে, পৃথিৱীৰ কোনবিলাক বাক্যত এম ইজ আৰ আহে, সেই বিষয়টো আজিৰ পৰা আপোনালোকৰ মনত ক্লিয়াৰ হৈ যাব যে এইখিনি বাক্যত আমি এম ইজ আৰ দিম। আহক এতিয়া আমি মূল ভিডিঅ'টোলৈ আমি সোমাই যাওঁ। চাওক কোন ক'ত আছে, মই কি কৈছোঁ কোন ক'ত আছে আৰু কি বস্তু ক'ত আছে। কি কৈছোঁ কোন ক'ত আছে আৰু কি বস্তু ক'ত আছে বুজাবৰ বাবে এম ইজ আৰ ব্যৱহাৰ কৰা হয়, একম ব্যৱহাৰ। আৰু বহীত লিখি যাওক, তেতিয়া আপোনালোকৰ সুবিধা হ'ব। এনে ধৰক মই ঘৰত আছোঁ। কোন? মই। ক'ত আছোঁ? ঘৰত আছোঁ। আই এম এট হোম। সিহঁত খেলপথাৰত আছে। দে আৰ এট প্লেগ্ৰাউণ্ড। কোন? সিহঁত। ক'ত আছে? খেলপথাৰত আছে। দেউতা পথাৰত আছে। দেউতা ক'ত আছে? পথাৰত আছে। কোন? দেউতা। ক'ত আছে? পথাৰত আছে। মাই ফাদাৰ ইজ ইন দ্য ফিল্ড। খুৰা গণেশগুৰিত আছে। কোন? খুৰা। ক'ত আছে? গণেশগুৰিত আছে। আংকল ইজ এট গণেশগুৰি। তেখেত লণ্ডনত আছে। কোন? তেখেত। ক'ত আছে? লণ্ডনত আছে। হি ইজ ইন লণ্ডন। কোন ক'ত আছে বুজাবৰ বাবে এম ইজ আৰ ব্যৱহাৰ কৰা হয়। তেখেত দিল্লীত আছে। কোন? তেখেত। ক'ত আছে? দিল্লীত আছে। হি ইজ ইন দিল্লী। মোবাইলটো মোৰ পকেটত আছে। তোমাৰ মোবাইলটো মোৰ পকেটত আছে। কি বস্তু ক'ত আছে বুজাবলৈ, কি বস্তু? মোবাইলটো ক'ত আছে? মোৰ পকেটত আছে। ইউৰ মোবাইল ইজ ইন মাই পকেট। আপোনালোকে নিশ্চয় বুজি পাইছে যে কোন ক'ত আছে বা কি বস্তু ক'ত আছে বুজাবৰ বাবে এম ইজ আৰ ব্যৱহাৰ কৰা হয়। যেনেকৈ কোন ঠাই ক'ত আছে সেইটো ক'ব পাৰি যে মাজুলী, কমলাবাৰীখন মাজুলীত আছে। কমলাবাৰী মাজুলীত আছে। কমলাবাৰী ইজ ইন মাজুলী। ঠিক তেনেকৈ দেৰগাঁও গোলাঘাটত আছে। কি? দেৰগাঁও। ক'ত আছে? গোলাঘাটত আছে। দেৰগাঁও ইজ ইন গোলাঘাট। কোন বস্তু, কি বস্তু ক'ত আছে, কোন ক'ত আছে বুজাবৰ বাবে এম ইজ আৰৰ ব্যৱহাৰ কৰা হয় প্ৰেজেণ্ট টেন্সত। আপোনালোকে বুজি পাইছে। আৰু এটা ব্যৱহাৰ
দ্বিতীয় ব্যৱহাৰ আপোনালোকে লিখি লওক সদায় বহি কলম ইউজ কৰিব বুজাত সুবিধা হয় মই হেতু কৰো এই কাৰণে কৈছো আপোনালোকে বহি আৰু কলম লব ভিডিঅ চাওঁতে কোন কি হয় মই কি কৈছো কোন কি হয় বুজাবৰ বাবে am is আৰু ব্যৱহাৰ কৰা হয় প্ৰেজেন্ট টেন্সত এনে ধৰক তেখেত এজন ডাক্তৰ হয় তেখেত এজন ডাক্তৰ বা তেখেত এজন ডাক্তৰ হয় কোন তেখেত কি হয় ডাক্তৰ হয় he is a doctor তেখেত এজন ৰাজমিস্ত্ৰী হয় বা ৰাজু এজন ৰাজমিস্ত্ৰী হয় কোন ৰাজু কি হয় ৰাজমিস্ত্ৰী হয় ৰাজু is a mason দীপক এজন ইঞ্জিনিয়াৰ হয় কোন দীপক কি হয় ইঞ্জিনিয়াৰ হয় দীপক is an engineer কোন কি হয় বুজাবৰ বাবে ভিগু কাশ্যপ এজন গায়ক হয় কোন ভিগু কাশ্যপ কি হয় গায়ক হয় ভিগু কাশ্যপ is a singer কোন কি হয় বুজাবৰ বাবে আপোনালোকে নিশ্চয় বুজি পাইছে ঠিক তেনেকৈ তেখেত অতুল বৰা হয় তেখেত কোন হয় অতুল বৰা হয় কোন তেখেত কোন হয় অতুল বৰা হয় he is অতুল বৰা তেখেত বিমান বৰুৱা হয় কোন তেখেত কি হয় বিমান বৰুৱা হয় he is বিমান বৰুৱা সো কোন কি হয় বুজাবৰ বাবে প্ৰেজেন্ট টেন্সত am is আৰু ব্যৱহাৰ কৰা হয় আৰু কি বস্তু কি হয় অৰ্থাৎ কি বস্তু কোড আছে কোন কোড আছে বুজাবৰ বাবে প্ৰেজেন্ট টেন্সত am is আৰু ব্যৱহাৰ কৰা হয় সো এইখিনি বাক্যত আপোনালোকে am is আৰু ব্যৱহাৰ কৰিব তো ইংৰাজী ক'বৰ বাবে প্ৰয়োজনীয় প্ৰতিটো বস্তু মই একোটা ভিডিঅ' কৰি আপোনালোকলৈ আগবঢ়াম যদিহে ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইব নকৰাকৈ নাথাকিব আজিলৈ ইমানেই পৰৱৰ্তী সময়ত মই নতুন বিষয় লৈ আপোনালোকৰ মাজলৈ আহিম তেতিয়ালৈকে ধন্যবাদ